ৰবিনালটো মই অন্ধ এক্টিং কৰিছোঁ, চ' মই লেন্স পিন্ধি পেলাই অন্ধ হৈ লৈছোঁ ইচ্ছা কৰি। চ' 9 ঘণ্টা 10 ঘণ্টা যেতিয়া মই অন্ধ হৈ থাকোঁ শ্বুটিঙত, চিনেমাখন মোৰ চিনেমা, নিজৰ ষ্টৰী, চব নিজৰ ডিজাইন, মোৰ নিজৰ। খালি ৰাজেশ ভূঞা আছে কাৰণে মই বাচি গ'লোঁ। মানে মই একোৱে নেদেখোঁ। এতিয়া একো নেদেখিলে মই ডাইৰেকশ্যন কেনেকৈ কৰোঁ? তথাপি তাৰ মাজতো মই কৈ থাকোঁ যে এইটো কৰ, এইটো কৰ, এইটো ৰাজেশ, এইটো এনেকুৱা হ'ব লাগিব, এইটো এনেকুৱা হ'ব লাগিব। আৰু ৰাজেশ আৰু মোৰ মানে আমি বুন্দিয়া ভুজিয়া টাইপটো, কম্বিনেশ্যনটো বেলেগ ধৰণৰ। আমাৰ বহুত বছৰৰ, এইটো 30 বছৰ পুৰণা বন্ধুত্ব। চ' সি মোক বুজি পায় মানে, সি মোক সুধি থাকে যে এইটো এনেকৈ কৰ নে? মই একো নেদেখোঁ। মই খালি কওঁ যে বোলো এই লাইটটো অকণমান এইটো হাফ ছেড কৰ। যে মোক সুমন দৌৰাই কয়, মোক কয় চালা তই অন্ধ হৈ আছ, লাইটটো ঠিকেই দেখিছ, কিন্তু মই বগাটো দেখোঁ। মানে কি লেন্সটো পিন্ধি দিয়াৰ লগে লগে মই বগাখিনি দেখোঁ, ক'লাখিনি একো নেদেখোঁ। মই কাৰণে কৈছোঁ মই হাফ লাইটটো মই